নমস্কাৰ আছামিজ টেকনিকেল জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ লাখ লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ বাবে এটা ডাঙৰ খবৰ আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইতিমধ্যে সৰ্বত্ৰে চৰ্চা হৈছে যে ৰান্ধনিসকলৰ চাকৰি থাকিব নে নাথাকে। এই কথা তেখেতে স্পষ্টকৈ ঘোষণা কৰি কৈছে যে অসমৰ ৰান্ধনিসকলৰ চাকৰি নাযায় আৰু বৰঞ্চ তেখেতসকলৰ ৰান্ধনিৰ দৰমহা বৃদ্ধি হ'ব। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আহক আপোনালোকে এই ভিডিঅ'টো চাই লওক। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব।